নমস্কাৰ, জীৱন জিন্দাবাদ মোৰ ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। মই বৰ্তমান উপস্থিত আছোঁ আমাৰ কলিয়াপানী ব্লকৰ ৩ নং তামুচিয়া গাঁও পঞ্চায়তৰ ৯ নম্বৰ ৱাৰ্ডৰ সদস্যগৰাকী আমাৰ বিজয়ী হৈছে। আমি সকলোকে দেখাব বিচাৰিছোঁ আমাৰ জনসমাগম ইতিমধ্যে হৈছে। এখেতলোকৰ ঘৰত আজি অকণমান ভোজনৰ ব্যৱস্থা কৰা হৈছে। আমি সকলোখিনি আহিছোঁ। আমি অকণমান তেখেতৰ মনৰ কথা বুজিবলৈ বিচাৰিম। ক'বলৈ আমি সন্তোষ পাম যে আমাৰ যিগৰাকী প্ৰাৰ্থী অঞ্জুমণি বৰা নিৰ্বাচিত হৈছে ৯ নম্বৰ ৱাৰ্ডৰ পৰা ৩ নং তামুচিয়া গাঁও পঞ্চায়তৰ, তেখেতে পূৰ্বেও আমাৰ পঞ্চায়তৰ প্ৰতিনিধিত্ব কৰিছিলে, প্ৰাৰ্থিত্ব লাভ কৰিছিলে, কিন্তু অলপমান কেইটামান ভোটৰ হিন্দী ঘটি পেলাই তেখেতে বিজয়ী নহ'লে। কিন্তু এইবাৰ তেখেতক আমি ৱাৰ্ড সদস্য হিচাপে এইটো ৱাৰ্ডত পাইছোঁ। আমি খুব সুখ অনুভৱ কৰিছোঁ। গতিকে তেখেত এগৰাকী খুব সামাজিকভাৱে দায়বদ্ধ বা সামাজিকভাৱে আগবঢ়া বিভিন্ন সংগীত অনুষ্ঠানৰ লগত তেখেত জড়িত থাকে। আন এটা শিল্পী হিচাপেও এই অঞ্চলত খ্যাতি অৰ্জন আছে বা ডিব্ৰুগড় আন এটা কেন্দ্ৰৰ লগত তেওঁ মানে গীত পৰিৱেশন কৰে, বিভিন্ন লোকসংগীত বা আমাৰ বিয়া গীত এনেকুৱাবিলাক। গতিকে আমাৰ সামাজিকভাৱে তেওঁক ইমানখিনি অগ্ৰণী ভূমিকা আছে আৰু সেই সূত্ৰে কি হৈছে, গোটেই সামাজিক বাতাবৰণটোত তেখেতক ভোট দি বিজয় সাব্যস্ত কৰিছে। ইয়াত আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ প্ৰক্ষেপিত প্ৰাৰ্থী আছিল যদিও, মানে আমাৰ সহযোগিতাত তেখেতে প্ৰাৰ্থিত্ব লাভ কৰিছিলে যদিও, কিন্তু পৰৱৰ্তী সময়ত তেখেতক আমাৰ অসম গণ পৰিষদে হওক বা বিভিন্ন দলৰ ব্যক্তিসকলেও বহুতখিনি গৰিষ্ঠ সংখ্যক ভোট দি তেখেতক বিজয় সাব্যস্ত কৰিছে। আমি এতিয়া প্ৰথমতে বাইদেউ ওচৰলৈ আহিছোঁ। বাইদেউ নমস্কাৰ। হয়, আপোনাক আমি স্বাগতম জনাইছোঁ। আপোনাৰ এই সফলতাৰ বাবে আমি ভগৱানৰ ওচৰত পৰম ব্ৰহ্মৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ যাতে অনাগত দিনতো আপুনি সমাজখনক এটা সুশৃংখলিতভাৱে আগবঢ়াই লৈ যাব। গতিকে আপুনি এতিয়া অকণমান মনৰ ভাৱ কওক, আপুনি কেনেধৰণে পঞ্চায়তটোৰ প্ৰতিনিধিত্ব কৰি, এই ৱাৰ্ডটোৰ প্ৰতিনিধিত্ব কৰি আগবাঢ়ি যাব? হয়, মই ইয়াতে জন্মগ্ৰহণ কৰিছোঁ আৰু ইয়াতে মই ইমান দিনলৈকে আছোঁ। মই বিয়া হোৱা নাছিলোঁ। হয়, আৰু গতিকে লৈ এই উপজা ঠাইখনৰ উন্নয়নৰ যাত্ৰা যাতে সোণালী ইতিহাসত মই ক্ষুদিত কৰিব পাৰোঁ, তাৰ বাবে চেষ্টা কৰি যাম। হয়, ভৱিষ্যতে গোটেই সামাজিকভাৱে আপুনি গোটেই সমাজখনক, মানে এই ৱাৰ্ডটোৰ লগতে সমাজখনক আগবঢ়াই লৈ যাব, আমি শুনি সন্তোষিত হৈছোঁ। গতিকে আমাৰ মাজত উপস্থিত আছে তেখেতৰ ভগ্নীও আছে। গতিকে তোমাৰ বাইদেউৰ এনে এটা কৃতিত্বত কেনেকুৱা ধৰণৰ তুমি এনে মন্তব্য আগবঢ়াবা? বাইদেউৰ এই কৃতিত্বত মই বিশেষভাৱে বহুত গৌৰৱান্বিত। আৰু বিশেষকৈ বাইদেৱে কৈছে যে এই স্থানতে তেওঁ জন্মগ্ৰহণ কৰিছে, এই স্থানতে তেওঁ ধূলি বালি লৈ ডাঙৰ দীঘল হৈছে। মোৰ আজি সঁচাকৈ গৌৰৱৰ চকুপানী ওলাই গৈছে। তেওঁক লৈ মই বহুত গৌৰৱান্বিত। তেওঁ অকল মোৰ মানে বায়ে নহয়, মোৰ মানে এগৰাকী খুব ধুনীয়া বান্ধৱী স্বৰূপ। প্ৰতি মুহূৰ্ততে তেওঁ মোক সহায়ৰ হাত আগবঢ়াই আহিছে আৰু মই যিমান পাৰোঁ এই ঠাইখনৰ বাইদেউৰ লগতে মই তেওঁৰ লগতে সহযোগিতা আগবঢ়াম। আৰু ইয়াৰ মাও আমাৰ উপস্থিত আছে। তেখেতৰ আইগৰাকীও আছে। আমি আইগৰাকীৰ ওচৰলৈ আহিছোঁ। গতিকে আপোনাৰ ছোৱালীয়ে আপুনি দেখিছে যে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰি এইটো বিপুল সংখ্যক ভোটত মানে বিজয় সাব্যস্ত কৰিছে। গতিকে আপুনি ছোৱালী হৈ কিবা অকণমান মনৰ ভাৱ প্ৰকাশ কৰিব নেকি? হয় হয় হয়, ধন্যবাদ। আমি আপোনালোকক দেখাব বিচাৰিছোঁ। গতিকে তেওঁ যিহেতু পঞ্চায়ত নিৰ্বাচনত ভোটগ্ৰহণ কেন্দ্ৰত বহুত সমাদৰ লাভ কৰিছিলে, মই অকণমান আঁতৰলৈ আহি দেখাব বিচাৰিছোঁ। এতিয়া বৰ্তমান সময়তো তেখেতলোকৰ ঘৰত আজি 2 দিন হৈ গৈছে, 2-3 দিন হৈ গৈছে ৰিজাল্টৰ। এতিয়া বৰ্তমান সময়তো তেখেতৰ ঘৰত আপুনি দেখিছে, ঘৰৰ চৌহদত ভালেসংখ্যক লোকে ইমান আন্তৰিকতাপূৰ্ণ এটা অৱস্থান কৰিছেহি। সকলোৱে আহি তেখেতক পুনৰ আশীৰ্বাদ প্ৰদান কৰিবলৈ আজি তেখেতৰ ঘৰত উপস্থিত হৈছিল। ধন্যবাদ।